Hello, welcome to my channel. Samir bhai share আৰু সকলোকে গুড আফটাৰনুন আৰু কিয় গুড আফটাৰনুন কৈছে এতিয়া দুটা বাজিছে গুড আফটাৰনুন আৰু এইকেইদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই বেয়া নাপাব মানে কলেজত কিবা কিবি কাম চলি আছে সেইকাৰণে আপোনালোকক ভিডিঅ'বিলাক দিব পৰা নাই আজিৰ পৰা আপোনালোকক ভিডিঅ'বিলাক মানে পাই থাকিব আৰু আজিৰ পৰাই সৰু সুৰা এটা দুটা দি থাকিম আপোনালোকক ভাল ভাল ভিডিঅ' বনাই আৰু আজি ভিডিঅ'টো কি হৈছে মানে শুৱালকুছিত এখন নতুনকৈ শ্বপিং মল খুলিছে সেইকাৰণে ক'ত খুলিছে আপোনালোক দেখাওঁ আৰু কি কি বস্তু আনিছে সেইবিলাকো দেখাওঁ আৰু এতিয়া আমি যাব ওলাইছোঁ আৰু চাইকেল লওঁ ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ লগত নৱ ভাই যাই আছে এয়া নৱ ভাই এই মনা সাবুজত যে আপোনালোক লগ পাইছিলোঁ নৱ ভাইৰ লগত নমস্কাৰ আজি আমি ক'ত যাই আছোঁ কওকচোন আমি শ্বপিং মল এটা খুলিছে তাতে যাম আৰু ক'ত শুৱালকুছি শ্বপিং মল এটা খুলিছে আমি যোগ যাই আছোঁ আৰু তাৰে কথা কৈছোঁ শুৱালকুছিতে ক'ত খুলিছে আপোনালোক দেখাইছোঁ আৰু বতৰটো চাওক কি মানে বতৰ বনাইছে এইটো আৰু আজ মৌসম বৰা বেইমান হে বৰা একদম বেইমান হে বতৰ চাওক এফালে ৰ'দ দি আছে আৰু এফালে মানে আৰু এইবিলাক চাওক পোষ্টাৰ মাৰিছে ভি মাৰ্টৰ কিবা নাইটি চাইটি কিনবি নেকি ৰাতি চাইটি লাগব না লাইট লাগব কিনবি মানে আজি চাবি আৰু তই কিনিলে চব শেষ হৈ যাব আৰু ইমান নিকিনবি ৰাইজৰ কাৰণে অলপ ৰাখবা লাগে বাপাৰে মুকেশ আম্বানীৰ ওপৰতো গৈছে দেখোন আমি নৰো দে ভাই আৰু মল আহি পালোঁ আৰু এইখন হৈছে আপোনাক ভালকৈ দেখাই দিওঁ চাওক আৰু বেলুন চেলুন ফাটি আছে আৰু মোৰ সৰু ভাইটোৰ লগত আহিছোঁ চিন্তুৰ লগত আহিছোঁ বলক যাওঁ আমি এটা ভাবি দিওঁ মানে দেও দে আৰু বঢ়িয়া আৰু এই ভিতৰৰ নজৰাবিলাক চাওক কি কি আনিছে আৰু আমাৰ মানে ল'ৰাবিলাকৰ লগত আছে আপোনালোক দেখাই আছোঁ এইবিলাক চব মানে ইয়াতে ছোৱালী আৰু তিৰোতাবিলাকৰ আছে আৰু এতিয়া আমি ওপৰত যাই আছোঁ মানে কি আছে চাওঁ আমি কিনো নিকিনো এইটো বেলেগ কথা দিয়কচোন প্ৰথম চাই লওঁ দাম চাম জানি লওঁ ন আৰু মানুহ বহুত মানে আজি মানুহ বহুত মানে তলৰ ফ্ল'ৰটো মানে সেই আছিল ছোৱালীৰ আছিল মানে ছেকেণ্ড ফ্ল'ৰটোৰ ল'ৰাবিলাকৰ হয় এইবিলাক চাওক চাওঁ কি কিনো দামগিলাও চাই লওক আৰু কিবা কৰি দাম চাম চাই লওক এইবিলাক গেঞ্জি চেঞ্জি আছে মানে বিহু চিহু প্ৰেজেণ্ট চিমেণ্ট দিব লাগিলে এতিয়া গেঞ্জিবিলাক আছে আৰু মোজা আছে আৰু অভিষেক ভাই কিবা কিনবি নে নিকিনা কিয় কি এইটো কি পেন পিন্ধা পেন আৰু ফৰ্মেল আৰু এইবিলাক সব কি ধুনীয়া ধুনীয়া চাট আছে ইণ্ডিয়ান ৱাৰ এইবিলাক ফেচ ৱাছ হয় এইবিলাক ইয়াতে খোৱা লোৱাৰ বা চাবোন তাবোন আছে এয়া চাবোন তাবোন এয়া ডেটল চাবোন কিবা চাবোন বহুত কিবা কিবি আছে আৰু এইবিলাক মুখত খোৱা বস্তু আছে
আৰু এইবিলাক খাৱা ল'বা আৰু এইটো চাওক স্কোচ চকোবাৰ আৰু এইটো কাটা বিস্কুট যে আমি মানে ঘূৰে খাওঁ কাটা বিস্কুট এই চাওক পিন্ধা কাপোৰ আছে লংপেণ্ট চমপেণ্ট ঠাণ্ডাৰ দিনত কাম আহিব এইবিলাক বহুত আছে আৰু বহুত শ্বপিং মল বুলি আৰু বহুতেই থাকিব দিয়কচোন কম থাকিব নাই আৰু এইবিলাক বাচন ধোৱা চাবোন আছে ভীম চাবোন ভীমৰ এই মানে তেলেতীয়া টাইপটো আৰু ভীম চাবোন আছে এইবিলাক জোতা ইয়াৰ পৰা কিনিব পাৰিব এইবিলাক বিস্কুট আছে আৰু এইবিলাক জুচ আছে হলিছ আছে হলিছ কি আছে চেক কৰোঁ আৰু এইবিলাক বুট চুট আছে বেগবিলাক আছে এয়া জোতা এই ধুনীয়া জোতা আছে আৰু এই চাওক এইবিলাক লংপেণ্টবিলাক আছে জিমছৰ লংপেণ্ট হওক আৰু এতিয়া আমি অলপ ওপৰত যাওঁ আৰু আমি কিনিব পাৰোঁ যদি চাওঁ আৰু ওপৰতো কিবা মানে আছে এই বাচ্চাসকলৰ বিলাক আছে সৰু ছোৱালী ল'ৰাবিলাক ল'ৰা দিলে এটা লৈ যাব লাগিব তোৰ ল'ৰাও আছে নেকি গমে নাপাওঁ দেখোন এইবিলাক মানে এইটো থাৰ্ড ফ্ল'ৰত আছে বাচ্চাসকলৰ ল'ৰাবিলাকৰে ল'ৰা ছোৱালী মোৰ ল'ৰা চৰা নাই দিয়কচোন মই বিয়া চিয়া কৰা নাই আপোনালোকৰ ল'ৰা ছোৱালী কোনোবা আছে যেতিয়া আহিব ছোৱালীবিলাকৰ ইয়াতে সৰু ছোৱালীবিলাকৰ আজিকালি আৰু চখ বেলেগ হৈ গৈছে না সেইকাৰণে অলপ ষ্টাইলিছ বস্তু ওলোৱাই আৰু কিবা কিবি কোনোবা থিয়া হৈ আছে এইবিলাক পাই তোমাৰ নাম কেনে লাগিছে আহি ভাল লাগিছে এইবিলাক চাওক কিবা কিবি আছে আৰু সৰু ছোৱালীবিলাকৰে আছে আমাৰ একো নাই ইয়াতে আমাৰ এতিয়া একো নাই মানে আমাৰবিলাক তলত আছে চব সৰু ছোৱালীবিলাকৰ আছে ছোৱালীবিলাকৰ আছে ছোৱালীবিলাকৰ মানে সৰু ছোৱালী আৰু ছোৱালীবিলাক ল'ৰা ছোৱালী চব আছে আজি মানে প্ৰথম দিনা মানুহ বহুত হৈছে কিমান হয় সেইটো নাজানো বহুত মানুহ হৈছে আৰু নতুন দিনেই হৈছে মানে আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক আহি কিনেও চাব মানে কিমান বছৰী হ'ব সেইটো নাজানো এই এটা লেখাই আছে 16 ইয়াৰ্ছ 8 ইয়াৰ্ছ মানে সিমান বয়সৰ মানে ছোৱালীবিলাক হওক ল'ৰা হওক এনেকৈ আছে ছোৱালীৰে হ'ব ছোৱালীৰ হ'ব লাগে আৰু মই ইমান নাজানো হয় আৰু আপোনালোকে মানে ট্ৰাই কৰি চাব ইচ্ছা কৰিলে ট্ৰাই কৰি চাব পাৰিব ট্ৰায়েল ৰুম আছে আমাৰ চিন্তু ভাই কিবা এটা মানে পচন্দ লাগছে এইটো এনে ট্ৰায়েল কৰি চাব আমি কিবা এটা চাম কেনে লাগে বহুত বস্তু আছে আৰু চাব লগা ফটো উঠো যেতিয়া আৰু চাম আৰু মই মানে ট্ৰাই কৰি চালো চাওক কেনে লাগিছে মই কিনিম গাইছ মই কিনিম এইগিলে নকৰিম মোৰ লগত নকৰিম মই কিনিম যা ভাই এই লবি নেকি মজা লাগবো একদম পুরা মজা লাগবো এই মজা একদম সাজি যাব পুরে লো এটা এখন হয় দে লো কিমান ধুনীয়া আছে তোকে পুরা সাজবো আৰু পুরা আৰু মজা লাগবো আৰু আমি মানে চাই মানে আহিলো কেনে লাগিলে আপোনালোকে চালে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব
শ্বেয়াৰ কৰিব আৰু আপোনালোকে শুৱালকুছিলৈ কেতিয়াবা আহিলে মানে আপোনালোক দেখাই দিছোঁ HDFC মানে বেংক বুলি আছে তাৰে কাষতে মানে সেইখন আছে আৰু শ্বপিং মলখন আছে এতিয়া আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজি ইয়াতে ৰাখিছোঁ থেংক ইউ আৰে আমাৰ মামাই কি ধুনীয়া ৰাস্তা বনছি আগতে ক'ৰবাত ঘোঁৰা জাপাৰ দৰে জাপে থাকোঁ এতিয়া আৰু মজা আৰু ফিনফিনে যাই থাকাহে কথা আৰু মজা